গুড মৰ্ণিং। এতিয়া হৈছে ৰাতিপুৱাৰ 4টা আৰু আমি ওলাইছোঁ মেঘালয়লৈ বুলি। আহকচোন আমাৰ ট্ৰিপটো চাওঁ। সেয়া আমি এতিয়া নামিছোঁ হালধিবাৰী মন্দিৰত। কোৱা শুনিছোঁ যে গুৱাহাটীৰ ফালে যোৱা সকলোবোৰ মানুহে ইয়াত নামে আৰু সেৱা কৰে, তেতিয়া হেনো যাত্ৰা ভাল হয়। আমি আহি পালোহি বুঢ়া পাহাৰ। চবফালে পাহাৰেই ইফালে। আমি এতিয়া জখলাবন্ধাৰ এখন হোটেলত আহিছোঁ। যিহেতু ৰাতিপুৱাই আহিছিলোঁ তো একো খাই অহা নাছিলোঁ, সেইবাবে ৰাতি খাই ল'লোঁ। এয়া আমি মেঘালয়ত সোমালোঁ। ইমানেই ধুনীয়া আছিলে জেগাটো। তাত ইমানেই ভিৰ নহয়। আমি এতিয়া শ্বিলং পালোহি, মানে আমি আমাৰ হোটেল পালোহি। আমি অনলাইন বুকিং কৰি থৈছিলোঁ, নহ'লে ইয়াত নাপায় মানে তেনেকৈ হোটেল। অনলাইন বুকিঙেই কৰি থ'ব লাগে। এইটো হৈছে আমাৰ ৰুম 117। হোটেলত কিছু সময় থকাৰ পাছত আমি আহিলোঁ উমিয়াম লেকলৈ। ভিউটো ইমান ধুনীয়া। এতিয়া হৈছে আবেলি আৰু আমি আহিছোঁ পুলিচ বজাৰৰ এখন হোটেললৈ। সেয়া দেখিছিলে লচ্চি বনাই আছিলে। Oh my God. এতিয়া ৰুমলৈ গৈ আছোঁ। হোটেল আৰু এইফালে ইমান ধুনীয়া ধুনীয়া চব আছে। শ্বিলঙত আহি ক'ল্ড ড্ৰিংকছ খাইছোঁ দেই, ইমান গৰম সঁচাকৈ। এয়া হৈছে শ্বিলঙৰ চেণ্টাৰ পইণ্ট। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। আকৌ লগ পাম পিছৰটো ভিডিঅ'ত। ধন্যবাদ, ভালে থাকক।